হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে পূজাৰ অফাৰ দি আছোঁ। চ' পূজাৰ অফাৰৰ প্ৰথমটো অৰ্ডাৰ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। চ' এয়া য়েল্ল', পিংক আৰু স্কাই ব্লু। ত' ভিডিঅ'টো চাই থাকক, মই এযোৰকৈ আপোনালোকক দেখাই আছোঁ। আৰু প্ৰথমতে এইযোৰ চাওক, য়েল্ল' কালাৰত কৰা হৈছে, তাতে গ্ৰীণ কালাৰ ফুল দিয়া হৈছে আৰু কাষ্টমাৰে যেনেকৈ ডিজাইনত ফুল দিব দিছে তেনেকৈ দি দিছোঁ। আৰু গোটেই চাদৰখনৰ আঁচলটো মানে ইয়াত দেখিছেনে 3টা লাইন আঁচল দিছোঁ আৰু গোটেই চাদৰৰ মাজত ফুল দিয়া হৈছে আৰু আঁচলটো 3 লাইন দিয়া হৈছে আৰু এইফালে পাৰি জেগাত ধুনীয়াকৈ ফুল দিয়া হৈছে। আৰু এয়া মেখেলা দেখিছে, মেখেলাখন আৰু এয়া মেখেলাখন 3 লাইন দিয়া হৈছে আৰু প্ৰতি কাপোৰতে মই মেখেলা 3 লাইন দিওঁ। আৰু নেক্সট কাপোৰযোৰ আপোনাৰ হৈছে এয়া পিংকত গ্ৰীনেদি কৰিছোঁ। এয়া মেখেলা 3 লাইন দিয়া হৈছে, ওচৰৰ পৰা দেখাই দিছোঁ। আৰু সেই তেনেকৈ একেই ধৰণে চাদৰতো কৰা হৈছে। চাদৰত এয়া দেখিছে ছাইডত ধুনীয়াকৈ ফুল দিছোঁ আৰু এয়া আৰু আঁচলত তেনেকৈ দিছোঁ। আঁচলত এইটো অলপ বেলেগ ষ্টাইলত দিছোঁ, 3 লাইনকৈ দিয়া নাই, মানে অকণমান ত্ৰিভুজ আকাৰত দিছোঁ। প্ৰথমতে 4টা 3টা 2টা 1টা তেনেকৈ ত্ৰিভুজ আকাৰত দিছোঁ। আৰু এইফালে দেখিছে আপোনালোকে। আৰু এইযোৰ পিংক গ্ৰীণ কালাৰটো অকণমান চাগে ৰিফ্লেক্ট হৈছে, কিন্তু কাপোৰযোৰ খুব ধুনীয়া লাগিছে। আৰু এইটো একেটা ডিজাইন য়েল্ল' কালাৰৰ নিচিনা একে ডিজাইনতে কৰিছোঁ। এইটো ডিপ স্কাই ব্লু হয় এইযোৰ। আৰু এইযোৰতো অলপ ত্ৰিভুজ আকাৰত দিছোঁ আঁচলটো, আৰু মাজত ধুনীয়াকৈ ফুল দি দিছোঁ আৰু গোটেই বডিতে ৱৰ্ক কৰা হৈছে। আৰু এইখন মেখেলাখন সেই একেদৰে 3 লাইন দিছোঁ মেখেলাটো। আৰু আপোনালোকে খুব কম দামত ফুল বডি ৱৰ্ক কৰা কাপোৰ পাব। চাদৰত ফুল বডি আৰু মেখেলা 3 লাইন খুব কম দামতে পূজাৰ অফাৰ দি আছোঁ। আপোনালোকে জল্দি অৰ্ডাৰ কৰক। আৰু এই 3যোৰ কালি মই ডেলিভাৰ দিলোঁ, কেনেকুৱা লাগিছে জনাব। আৰু প্ৰত্যেকটো ভিডিঅ'ত কোৱাৰ দৰে আজি এইটো ভিডিঅ'টো কৈছোঁ। সকলোকে বহুত বেছি ধন্যবাদ থাকিল ইমান বেছি মৰম দিয়াৰ বাবে। আৰু যিসকলে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।